হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। আচলতে আমাৰ শিক্ষা ব্যৱস্থাটো কি হৈ আছে আমি একেবাৰে নাজানো। অকল খালি পেপাৰ লিক। আমাৰ শিক্ষা ব্যৱস্থাটো কি হৈ আছে, একো এটা পৰীক্ষা সুকলমে পাৰ নহয়। গাইজ, আপোনালোকে গম পায় ন, SLC পৰীক্ষাৰ বিজ্ঞান পেপাৰ লিক হ'ল। বন্ধুসকল, বহুতে হয়তো শুনিছে, বহুতে হয়তো শুনা নাই, সেইকাৰণে ভিডিঅ'টো মই বনালোঁ। আচলতে ন বন্ধুসকল, এইবোৰ কাণ্ডৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ডিপ্ৰেশ্যনলৈ গুচি যায়। মানে এটা পৰীক্ষা সুকলমে পাৰ নহয়। কি মানে এইবোৰ? পৰীক্ষা দিবলৈ ছাত্ৰ ছাত্ৰীয়ে ফুল প্ৰিপাৰেশ্যন কৰি আছে, তাৰে মাজতে যদি তোমাৰ যিকোনো পেপাৰ লিক হয়, তো ছাত্ৰ ছাত্ৰীসকলেতো ডিপ্ৰেশ্যনত পৰিবই ন। মানে কিছুমান ছাত্ৰ ছাত্ৰী ন বন্ধুসকল ভিতৰি শেষ হৈ যায়। কি হৈছে শিক্ষা ব্যৱস্থাটো মানে একেবাৰে ধৰিব নোৱাৰি। শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়া এটা ফেচবুকত পোষ্ট দিছে, পোষ্টটোৰ তলত ইমান বেয়া কমেণ্ট দিছে ৰমেশ পেগু ডাঙৰীয়াক। গালিটো দিবই ন বন্ধুসকল। ছাত্ৰ ছাত্ৰীসকলে ইমান কষ্ট কৰি পঢ়িছে, তাৰে আগত যদি পেপাৰ লিক হয় ভাল লাগে নেকি? ইমান ডাঙৰ পদত থাকি যদি পদবোৰ চম্ভালিব নোৱাৰে, পদবোৰ ত্যাগ দি দিব লাগে মোৰ মতে। মই এইখিনিয়ে ক'ব বিচাৰিছোঁ। বন্ধুসকল, আপোনালোকে মন্ত্ৰীসকলক কি ক'ব বিচাৰে কমেণ্ট বক্সত কমেণ্ট কৰক আৰু ভিডিঅ'টো বন্ধুসকলৰ মাজত বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। যিসকলে মোৰ চেনেলত নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিছোঁ। নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। বাই বাই।